শিক্ষাদান ব্যৱস্থাটোক ফলপ্ৰসূ কৰি তুলিবলৈ এক স্থিৰ পৰিকল্পনাৰ প্ৰয়োজন, সিদ্ধান্তৰ প্ৰয়োজন, মূল্যায়নৰ প্ৰয়োজন আৰু ইয়াৰ আটাইকেইটাই শুদ্ধ। আপোনাৰ সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। শুদ্ধ উত্তৰটো হ'ল পৰিকল্পনাৰ প্ৰয়োজন। শিক্ষকে লিখিত আৰু মৌখিক প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰে পৰিকল্পনা পৰ্যায়ত, মূল্যায়ন পৰ্যায়ত, কাৰ্যকৰী পৰ্যায়ত আৰু পাঠদান পৰ্যায়ত। সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। শুদ্ধ উত্তৰটো হ'ল মূল্যায়ন পৰ্যায়ত। শিক্ষাদান প্ৰক্ৰিয়াৰ অন্তিম স্তৰটো হ'ল পৰিকল্পনা পৰ্যায়, কাৰ্যকৰী পৰ্যায়, মূল্যায়ন বা উত্তম ক্ৰিয়াশীল পৰ্যায় আৰু ইয়াৰ এটাও নহয়। সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। শুদ্ধ উত্তৰটো হ'ল মূল্যায়ন বা উত্তম ক্ৰিয়াশীল পৰ্যায়। শিক্ষকে শিক্ষাৰ্থীসকলৰ সমস্যাসমূহ চিনাক্তকৰণ কৰিব পাৰে পৰিকল্পনা পৰ্যায়ত, মূল্যায়ন পৰ্যায়ত, কাৰ্যকৰী পৰ্যায়ত আৰু পূৰ্ব কাৰ্যকৰী পৰ্যায়ত। সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। শুদ্ধ উত্তৰটো হ'ল কাৰ্যকৰী পৰ্যায়ত। শ্ৰেণীকক্ষত প্ৰকৃত পাঠদানৰ পৰ্যায় বুলি কোৱা হয় পূৰ্ব কাৰ্যকৰী পৰ্যায়ক, কাৰ্যকৰী পৰ্যায়ক, মূল্যায়ন পৰ্যায়ক আৰু পাঠদান পৰ্যায়ক। আপোনাৰ সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। শুদ্ধ উত্তৰটো হ'ল কাৰ্যকৰী পৰ্যায়ক। প্ৰচলিত শিক্ষা ব্যৱস্থাত নেতৃত্ব প্ৰদান কৰিব পৰা গুণ থকাটো নিতান্তই প্ৰয়োজনীয়। ছাত্ৰ-ছাত্ৰীৰ, অভিভাৱকৰ, স্কুলৰ কৰ্মচাৰীৰ আৰু শিক্ষকৰ। সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। শুদ্ধ উত্তৰটো হ'ল শিক্ষকৰ। যি জ্ঞান জীৱনত কোনোদিন ব্যৱহাৰ কৰিব নোৱাৰি তেনে জ্ঞান স্কুলত প্ৰদান কৰা উচিত, স্কুলত প্ৰদান কৰা অনুচিত, পাঠ্যক্ৰমত সন্নিৱিষ্ট হ'ব লাগে আৰু ইয়াৰ এটাও নহয়। আপোনাৰ সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। শুদ্ধ উত্তৰটো হ'ল স্কুলত প্ৰদান কৰা অনুচিত। অনভিজ্ঞ ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব পাৰে নিৰ্দেশনা আৰু পৰিচালনাই, খেলা-ধূলাই, পাঠ্যক্ৰমে আৰু শৃংখলাই। সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। শুদ্ধ উত্তৰটো হ'ল নিৰ্দেশনা আৰু পৰিচালনাই। উইলিয়াম কিলপ্ৰেটিকে উদ্ভাৱন কৰা সামাজিক পটভূমিত শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ পদ্ধতিটোৰ নাম হ'ল প্ৰকল্প পদ্ধতি, মণ্টেছৰী পদ্ধতি, কিণ্ডাৰগাৰ্টেন পদ্ধতি আৰু নিৰ্দেশনা পদ্ধতি। সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। শুদ্ধ উত্তৰটো হ'ল প্ৰকল্প পদ্ধতি। এখন দেশৰ ভাগ্য শ্ৰেণীকোঠাতে গঢ় লয়। মতামতটো আছিল কোঠাৰী আয়োগৰ, ৰাধাকৃষ্ণন আয়োগৰ, বিশ্ববিদ্যালয় আয়োগৰ আৰু ইয়াৰ এটাও নহয়। আপোনাৰ সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। শুদ্ধ উত্তৰটো হ'ল কোঠাৰী আয়োগৰ। ধন্যবাদ দৰ্শকসকল।
আমাৰ আৰু অধিক ভিডিঅ'ৰ বাবে আপোনালোকে গৈ আমাৰ প্লেলিষ্টটো চাব পাৰে। যদিহে ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি কমেণ্ট কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।